গুড মৰ্ণিং, কি খবৰ? ভালে আছেনে? আৰু ৰাতিপুৱা উঠিলোঁ 5টা বজাত উঠি মেলি ইফালে গৈ আহিলোঁ। তো ভিডিঅ'টো বনোৱা নহ'ল, এতিয়া ষ্টাৰ্ট কৰিছোঁ। আৰু আছোঁ আমি দাদা ঘৰত আছোঁ, দাদা বা ঘৰত আছোঁ। আৰু এনে অলপ ইফালে ৰাস্তাৰ ফালে ওলাই আহিছোঁ। ভিডিঅ' এটা আপলোড হৈ আছে, গতিকে নেটৱৰ্ক নাই, এনেকুৱা শ্ল' নহয়। ৰাস্তাৰ ফালে ওলাই আহিছোঁ, তো গতিকে ভিডিঅ'টো চাব আপোনালোকে, খুব ভালেই পাব। কিমানৰ ভিতৰত থাকিম না কি কয়, তো অলপ ইফালে ওলাই আহিছোঁ আৰু দলঙৰ ওপৰত আছোঁ। নেটৱৰ্ক বিচাৰি আহি পাই গ'লোঁ। ইয়াত পূৰা ধামাকা, পূৰা একদম বিন্দাছ নেটৱৰ্ক পাইছে। আৰু একদম ঠাণ্ডা মনোময় আছে, ইমান নিহৰো নাই। আৰু এইফালে একদম নদী বৈ গৈ আছে, বিন্দাছ ঠাণ্ডা। এনেকুৱা চফা নহয় পানীটো। চাওক না, শিলগুটি পূৰা দেখি পাই আছে, একদম কুল একদম আৱাজ দি আছে। একদম এইফালে বেলিও ওলাইছে, ৰ'দো খাই আছোঁ, ঠাণ্ডাও লাগিছে, বঢ়িয়া লাগিছে। আৰু সেইখনত স্কুটি এখন ফাঁচি গৈছিলে, এতিয়া ওলাইছে অলপ। কেৰম খেলিব লৈছোঁ এয়া। এক গেম খেলি মেলি কাম চাম কৰিম আৰু নে কি? মৰ্ণিং মইদা হৈছে নেকি জানো কিয় নাজানো। মৰ্ণিং খেলোঁ গেমটো, কোনে আজিকে চাওঁ, ট্ৰাইটো কৰি চাওঁ। কালি পূৰা ধামাকা খেলি আছিলে, আজি আমি খেলি চাওঁ অলপ নে কি? তো চাই থাকক। এয়া ইয়াক পাতিব দিছোঁ, গুটি চুটি পাত ভাই, চেলেঞ্জ কোনে জিকে। 10 টকা বাজি। গাহৰি দেখাই আছোঁ, গাহৰি এইটো চাওক কেনেকুৱা। আৰু কিমান 1 কুইণ্টেল হ'ব নাই? বেছি হ'ব ন? তো গাহৰি 6টা আছে, পূৰা গপচ। এইফালে 2টা আছে, আৰু 3টা দানা খাই আছে, আৰু 2টা বহুত দীঘল ন গাহৰিকেইটা। ডাঙৰ আছে গাহৰিটো, এইটো আৰু সেইটো মৰাব বোলে। চাওক না, খাতৰা বস্তুৱে। এতিয়া বিয়াত কোনটো ধৰি থৈছে? এইটো 2টা। আকৌ হেৰি কালি কোনটো কিনাব? সৰু এটা। গাহৰি চাইজ চাওক। আৰু এইফালে মামীয়ে পানী দি পূৰা চফা কৰি আছে। এয়া বছ, এই চফা মেইন মানে কি, গাহৰি পুহিলেও নহ'ব, কিন্তু চফাটো মেইন। আৰু চফা কৰিলে ভাল লাগে না থাকি। আৰু এইফালে 2টা ইয়াৰ ভিতৰত আজি যাব নেকি? এটা কালি যাব ন? ইয়াৰ ভিতৰত কালি যাব এটা। তো গম চাব পাৰ্টি। আৰু মাছো থাকিব, যেতিয়া মাছ কিমান দিব? 50 কেজিমান, 70 কেজিমান, 70 কেজি মুঠাম যিমান পাব। পুখুৰী হ'ব, বাহিৰ নাই লোকেল মাছ হ'ব। হেল্ল' গাইজ, পূৰা ধামাকা কৰি আছোঁ বিয়া ঘৰত। গান চান পূৰা বজাই আছে, আৰু এইফালে পূৰা নিয়ম নীতি কিবা কিবি কৰি আছে। মানে কি হ'ল, কালি আৰু পূৰা কেনে লাগিব না, গতিকে পূৰা এইফালে মণ্ডপ বনাই আছে। তো দেখাই আছোঁ অলপ। এইটো ডিজি। তো গাইছ, আমি কি হ'ল, অলপ বজাৰলৈ ওলাই আহিলোঁ। বজাৰত আহি মেলি কি মানে লগৰ এজন লগ পালোঁ। লগৰজন লগ পাই মানে অলপ বজাৰ অলপ কাষতে আৰু চুইচ গেট আছিলে। তো এইফালে অলপ ফুৰিব আহিছোঁ। আৰু এইফালে
নদীৰ পৰা পূৰা শিল উঠাই আছে। তো খুব ভাল লাগিছে এইফালে এই প্লেচ পূৰা ধুনীয়া আছে, জেগা পূৰা ধুনীয়া। আৰু এইবিলাক দেখিব পাই আছে আপোনালোকে যে এই মানুহবিলাক নদীত আছে যিটো মানে শিল উঠাই আছে, সেইটো বেলেগে লৈ যায়। তো চাই থাকক ভিডিঅ'টো। আৰু ইয়াত পিকনিক খাবলৈও পাৰি, খুব ধুনীয়া জেগা, একদম পূৰা আগত পিকনিক খাই আছে মানুহ কেইজনমান। তো খুব ধুনীয়া জেগা আৰু ৰাতি হৈ গ'ল 9টা বাজিলে আৰু এতিয়া ভিডিঅ' এডিটিং কৰোঁ। কালিতো ৰাতিপুৱা ভিডিঅ' দিব লাগিব আপলোড। তো পূৰা নাচিলোঁ, ধামাকা কৰিলোঁ আৰু নাচি আছে ভিডিঅ'ত আৰু গান শুনি আছে, পূৰা বাজি আছে। তো ভিডিঅ' চাই পেলাই কেনে পালে ক'ব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মই যিকোনো ভিডিঅ' দিলে আপোনালোকে প্ৰথমতে চাবলৈ পায়। আৰু তো থেংক ইউ ছ' মাছ, বাই বাই।